নমস্কাৰ ৰাইজ, মই আজি আপোনালোকৰ আগত এটা কৌতুকৰ যোগেদি আপোনালোকক কিছুমান কথা ক'বলৈ খুজিছোঁ আৰু আপোনালোকে মন দি শুনে যেন। এবাৰ আমাৰ অসমৰ মানুহ এজন ট্ৰেইনেৰে বিদেশলৈ বুলি যাত্ৰা কৰিছিল। ট্ৰেইনত গৈ থাকোঁতে তেখেতে তিনিজন মানুহৰ লগত চিনাকি হ'ল। তাৰে এজন আছিল আমেৰিকাৰ, আৰু এজন চাইনাৰ, আৰু এজন বাংলাদেশৰ। তেখেতে তেওঁলোকৰ লগত চিনাকি হৈ কথা বতৰা পাতিলে। এনেকৈ কথা বতৰা পাতি থাকোঁতে চাৰিওজনৰ মাজত কিবা এটা লাগিল। তেনেতে আমেৰিকাৰ মানুহজনে তেখেতৰ হাতত থকা লেপটপটো তলত ৰাস্তালৈ বুলি পেলাই দিলে। তেনেতে বাকী কেইজনে সুধিলে, আপুনি লেপটপটো কিয় পেলাই দিলে? তেতিয়া আমেৰিকাৰজনে ক'লে যে আমাৰ তাত এইবোৰ এভেইলেবল, বহুত পোৱা যায়। তাকেই দেখি চাইনাৰ মানুহজনে তেখেতৰ মোবাইলটো পেলাই দিলে। তাৰপাছত বাকী কেইজনে সোধাত তেখেতে ক'লে আমাৰ দেশত এইবোৰ এভেইলেবল, বহুত পোৱা যায়। তাকে সিহঁতক দেখি বাংলাদেশৰজনে নতুনকৈ লুঙি এখন আনিছিলে পিন্ধিবলৈ, সেই লুঙিখনকে পেলাই দিলে। তাকে দেখি বাকী কেইজনে ক'লে, আপুনি লুঙিখন কিয় পেলাই দিলে? তেতিয়া বাংলাদেশৰজনে ক'লে, আমাৰ দেশত এইবোৰ লুঙি বহুত পোৱা যায়। তেতিয়া আমাৰ অসমৰজনৰ পাল পৰিলে। বাকী কেইজনে অসমৰজনক চাব ধৰিলে। তেখেতে এতিয়া কি কৰিব? তেখেতে লগত চাহপাতো নিয়া নাই। কি পেলাই দিম বুলি ভাবি তেখেতে বাংলাদেশৰ মানুহজনকে পেলাই দিলে তললৈ। তাৰপাছত বাকী কেইজন আচৰিত হৈ সুধিলে, আপুনি মানুহজনক কিয় পেলাই দিলে? তেতিয়া আমাৰ অসমৰ মানুহজনে ক'লে, এই বাংলাদেশী মানুহবোৰ আমাৰ অসমত এভেইলেবল, বহুত পোৱা যায়। ধন্যবাদ। এতিয়া আপোনালোকে নিশ্চয় কিবা অলপ হ'লেও বুজি পালে। তেতিয়াহ'লে যদি আমাৰ কাহিনীটো ভাল লাগিছে, লাইক কৰক, কমেণ্ট কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ। জয় আই অসম।